নমস্কাৰ ভক্তমান ৰাইজ, মই মিলন শৰ্মা আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। মই দৰঙৰ ব্যাস ওজাপালি। আজি জলজলি বিষ্ণু মন্দিৰত ব্যাস ওজাপালি প্ৰদৰ্শন হৈ আছে। আজি জেঠমহীয়া ৰাজহুৱা সভা আৰু ৰাজহুৱা সভাত আজি ব্যাস ওজাপালি প্ৰদৰ্শন আছে আৰু এই প্ৰদৰ্শন আপোনালোকৰ মাজলৈ মই লৈ আহিছোঁ। আহক কেনেকুৱানো পায় এবাৰ জনাব, এটি লাইক আৰু কমেণ্ট কৰিব বুলি আশা থাকিল।